মণ্ডল কাৰ্যালয়টো নৱনিৰ্মিত কৰা হৈছিল তাক আজি আনুষ্ঠানিক উদ্বোধন কৰা হ'ল ইতিমধ্যে আমাৰ ২৭খন জিলাত জিলা কাৰ্যালয় আমাৰ হ'ল কোকৰাঝাৰ জিলাতো আমাৰ জিলা কাৰ্যালয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিত আমি উদ্বোধন কৰিছিলোঁ আৰু আমি সমগ্ৰ অসমৰ যিবিলাক আমাৰ মণ্ডল কাৰ্যালয় আছে পৰ্যায়ক্ৰমে সজোৱাৰ ব্যৱস্থা কৰিছোঁ সেই নিমিত্তে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আজি কচুগাঁও মণ্ডল আৰু অন্যতা মণ্ডল আমি কিছু সময়ৰ পিছতে উদ্বোধন কৰিম আমাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ নিমিত্তে আমাক যি ন্যূনতম আন্তঃগাঁথনি লাগে এই আন্তঃগাঁথনি আমি যথেষ্ট গুৰুত্ব দিওঁ আৰু সেই নিমিত্তে এই কাৰ্যালয়টো যে উদ্বোধন কৰা হ'ল আশা কৰিছোঁ এই কাৰ্যালয়ৰ পৰা আমাৰ কাৰ্যক্ৰম বিস্তাৰ হ'ব কাৰ্যকতা নিৰ্মাণ হ'ব আমাৰ এতিয়া নহয় এতিয়াতো আমাৰ চৰকাৰ চলি আছে আমি সেইটোৱে কৈছোঁ আপোনাক ভৱিষ্যতৰ দিন আমি চৰকাৰ কৰিব লাগিব নহয় সদায় আমি এলায়েন্সত থাকিম নেকি নহয় জানো এদিনটো নিজেও ডাঙৰ হ'ব লাগিব ল'ৰাটো সদায় দেউতাকৰ ভাত খাই থাকিব নেকি এই ল'ৰাটো ডাঙৰ হ'ব লাগিব সেই নিমিত্তে আমাৰ সংগঠন কৰিব লাগিব আজি নহয় আজিৰ পৰা 10 বছৰ পিছত হ'লেও আমি চৰকাৰ কৰিব লাগিব অকলে আৰু সেই নিমিত্তে আমাৰ সংগঠন কৰিব লাগিব সংগঠন থাকিলে চৰকাৰ কৰিব পাৰিব আৰু সংগঠন থাকিলে ইউপিএলে আমাক গুৰুত্ব দিব যদি আমাৰ ইয়াত সংগঠনে নাথাকে ইউপিএলে কিয় গুৰুত্ব দিব ইউপিএলক সহায় কৰাৰ কাৰণে আমাৰ সংগঠন লাগিব আৰু এতিয়া আমাৰ ইউপিএলৰ লগত বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনত ভাৰতীয় জনতা পাৰ্টীয়ে ছাপোৰ্ট দিছে এই ছাপোৰ্ট থাকিব পিছত আমি মিত্ৰতাত ইলেকশ্যন খেলিম কিন্তু চিট শ্বেয়াৰিংটো এতিয়া হোৱা নাই কোনে কোনখনত খেলিব কিন্তু আমিতো সহায় কৰিব লাগিব আমাক সহায় কৰিব লাগিব সেই নিমিত্তে আমি আমাৰ সংগঠন ত্বৰান্বিত কৰিব লাগিব শক্তিশালী কৰিব লাগিব তেতিয়া আমি মোদীজীক এই সমষ্টিটো আমি দিবলৈ সক্ষম হ'ম দেখা গৈছে যি সময় এই আপোনালোকে নকৰিলে হ'ল আপোনাৰ ইচ্ছা আছে নেকি যাবৰ কাৰণে আপোনাৰ আপত্তি আছে নেকি তেতিয়াহ'লে এইবিলাক অবান্তৰী আমাক কাম নাই এইবাৰ লোকসভা নিৰ্বাচন আমি আশা কৰিছোঁ নিশ্চয় খুলিব মিত্ৰ গোষ্ঠী এইবাৰ কোকৰাঝাৰ চিট পাব এইবাৰ বেলেগ নচলে ইয়াত হীৰা হৰণীয়ে কৈছে ফলকে দেখা নাই গোটেই কোকৰাঝাৰ লোকসভাত ক'ত কি কৰিছে তেওঁ পাৰ্লিমেণ্টতো চুপচাপ বহি থাকে আলহী যোৱাৰ নিচিনাকৈ তেওঁ আলহী খাব মানুহ আমাৰ ঘৰত যেনেকৈ আহিলে মনে মনে বহি থাকে তাত তেওঁ মাত নামাতে তেওঁতো বহুত কৈছিলে যে BTC একতখন কেঞ্চেল কৰিব বুলি যেতিয়া ভোট বিচাৰিছিল মইতো দেখা নাপালোঁ তেওঁ কৰিব পাৰিব বুলি আৰু তেওঁতো 10 বাৰ ইয়াৰ পৰা জিতি গ'লেও নোৱাৰিব BTC একত তেওঁ কেঞ্চেল কৰিব নে পাৰিব আপুনি কওকচোন তেওঁতো একতা স্কিম আনিব নোৱাৰিলে নে পাৰিলে কেন্দ্ৰীয় চৰকাৰ যোজনা তেওঁ কিবা আনিব পাৰিছে নেকি কোকৰাঝাৰ লোকৰ 10 বছৰ থাকিল তেওঁ 10 বছৰ 10টা এচিভমেণ্ট কওক মোক তো কি লৈ ভোট বিচাৰি যাব জনতাৰ ওচৰত এবাৰ বড়ো এবাৰ অবড়ো বুলি জিতিলে বাৰ এইটো নচলে না আমি কৈ কি কৈছোঁ যে বড়ো অবড়ো আমাৰ মাজত নাই আমি মানুহক সেৱা কৰিব লাগিব জনতা হৈছে জনাৰ্দন নৰৰূপী নাৰায়ণক সেৱা কৰাৰ কাৰণে যদি নেতা আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তেওঁলোকেহে পাৰিব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুডিউলত কাম দিছে 600 কোটি টকা দিছে ৰাস্তা ঘাট বনাইছে মেডিকেল বনাইছে ইঞ্জিনিয়াৰিং কলেজ বনাইছে আৰে কোন সৰণে তেওঁ কি কৰি দিব পাৰিব এইবিলাক অপ্ৰাসংগিক এতিয়া सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव